এইটো লাইটাৰটো লৈ পিনি আপোনালোকে কি কৰক এনেকে জুইটো লগাই দিয়ক তো তাৰ পিছত দেখুৱাই আছো যে বটলটো সমানে কেনেকে দুটা ভাগত ভাগ হয় তো চাই থাকক ভিডিঅ'টো তো দোস্ত আপোনালোকক যদি এনেকৈ এটা বটল দিয়া হয় আৰু কোৱা হয় যে এই বটলটো সমানে মাজত দুটা ভাগত ভাগ কৰিব লাগে তেতিয়াহলে আপোনালোকে কি কৰিব নিশ্চয় আপোনালোকে এনেকৈ এটা দা ল'ব আৰু এনেকৈ বটলটো লৈ পিনি কি কৰিব এনেকে কাটিব কাৰণে চেষ্টা কৰিব কিন্তু আপোনালোকে এই বটলটো সমানে দুটা ভাগত কাটিব পাৰিবনে তো 99% মানুহৰ এটা এনসাৰ হ'ব যে এনেকে কাটি পিনি বটলটো সমানে দুটা ভাগত ভাগ কৰিব নোৱাৰি তো আপোনালোকে চাই থাকক ভিডিঅ'টো মই আপোনালোকক এটা সহজ প্ৰসেছ দেখুৱাম যিটো প্ৰসেছ আপোনালোকে ইউজ কৰি এই বটলটো সমানে দুটা ভাগত কাটিব পাৰিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো তো বটলটো সমানে দুটা ভাগত ভাগ কৰিবলৈ হলে প্ৰথমতে দৰকাৰ পৰিব আপোনালোকৰ এনেকৈ এটা ৰছী আৰু অলপ পেট্ৰল আৰু এটা লাইটাৰ আমাৰ দাসা একো দৰকাৰ নাই তো দাটো পেলাই দিও তাৰ পিছত আপোনালোকে এনেকৈ এটা ৰছীটো লৈ ল'ব তো লৈ পিনি সমানে দুটা ভাগত এনেকৈ বান্ধি ল'ব বটলটো এইফালে দেখুৱাই দিয়া অলপ তো পিছত কি কৰিব আপোনালোকে এইটো সমানে এনেকৈ দুটা ভাগত বান্ধি ল'ব এটো এটা গাটি দিলে হৈ যাব বাৰু ইটো দিব নালাগে তো তেতিয়াটো সমান কৰি লওক বস্তুটো হৈ গল তো সমান কৰি এনেকৈ বান্ধাৰ পিছত আপোনালোকে কি কৰিব চাওক এনেকুৱা পেট্ৰল অলপ ঢালি ল'ব ধুনীয়াকৈ তো পেট্ৰল অলপ ঢালি পিনি এনেকুৱা এটা সিৰিজ লৈ ল'ব সিৰিজ তো এটো বেজি দিয়া সিৰিজ হয় তো লৈ পিনি আপোনালোকে কি কৰিব এনেকৈ পেট্ৰল অলপ ভৰাই লওক সিৰিজটো এটো সিৰিজটোত পেট্ৰল অলপ ভৰাই লৈছে তাৰ পিছত এই যে ৰছীডাল যে আপোনালোকে বান্ধিছে সমানকে তো এই ৰছীটোত আপোনালোকে এই পেট্ৰলটো দি পিনি ধুনীয়াকৈ তিতাই দিয়ক তো এয়া চাওক মই ধুনীয়াকৈ এইটো তিয়াই আছো তো মানে এইটো ৰছীটো মানে হেৰি কৰি আছো আৰু তো পেট্ৰলটো দি পিনি এয়া চাওক দিলো তো এইটো ধুনীয়াকৈ তিতি গ'ল বাৰু তো এইটো তিতাৰ পিছত আপোনালোকে কি কৰিব এনেকৈ বটলটো ধৰক তো আৰু এইটো লাইটাৰটো লওক আৰু অলপ পিছুৱাই যোৱা তো এইটো লাইটাৰটো লৈ পিনি আপোনালোকে কি কৰক এনেকৈ জুইটো লগাই দিয়ক তো এনেকৈ জুইটো লগাই দিয়ক তো চাওক এতিয়া জুইটো জ্বলি আছে তো ভিডিঅ'টো আপোনালোকে চাই আছে তো ফলোটো যদি কৰা নাই এতিয়া ফলোটো কৰি দিয়ক তো আৰু অলপ পিছুৱাই যোৱা ধুনীয়াকৈ দেখুৱাই দিয়া তো চাওক এতিয়া মানে এই ৰছীটোত মই এটা পেট্ৰলটো লগাই দিলো লগাই দিয়াৰ পিছত এতিয়া জুইটো জ্বলি আছে তো তাৰ পিছত দেখুৱাই আছো যে বটলটো সমানে কেনেকৈ দুটা ভাগত ভাগ হয় তো চাই থাকক ভিডিঅ'টো ওয়াও তো এনেকৈ জুইটো জ্বলাৰ পিছত আপোনালোকে কি কৰিব এনেকৈ এক বাল্টি পানী লৈ ল'ব তাৰ পিছত ইয়াত জুইটো নুমোৱাৰ লগে লগে আপোনালোকে এই পানীটোত বটলটো ডুবাই দিব তাৰ পিছত চাওক কি হয় তো এতিয়া জুইটো মানে জ্বলিয়ে আছে দোস্ত তো তাৰ পিছত আপোনালোকে আনক এনেকৈ জুই দি দিয়ক তো এনেকৈ পানী দি দিয়ক দিয়াৰ পিছত কি হয় চাওক চিৰচিৰ এটা শব্দ হৈ আছে তাৰ মানে ধুনীয়াকৈ কাটি আছে বস্তুটো তো দেখুৱাই আছো আপোনালোকক ৱেইট কৰক ৱাও ও মাই গড তো দোস্ত এইটো চাওক বটল ৱাও ও মাই গড চাওক ধুনীয়াকৈ দুটা ভাগত ভাগ হৈ গ'ল ৱাও তো দোস্ত ভিডিঅ'ৰ অপেনিঙত আপোনালোকক কৈছিল যে এনেকুৱা এটা বটল লওক আৰু এনেকৈ দুটা সমান টুকুৰা কৰক আৰু এইটো মই কেনেকৈ কৰিছোঁ সেইটোতো আপোনালোকে দেখাই পাইছে যে সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকক লাইভ প্ৰমাণ কৰি দেখুৱালোঁ যে এটা বটল কেনেকৈ আপোনালোকক সমানে দুটা ভাগে ভাগ কৰিব পাৰে তো আপোনালোকে যদি এইটো নিজে কৰিব বিচাৰে তেতিয়াহ'লে নিজে কৰি চাব পাৰে তেতিয়াহে বেছি মজাটো পাব আৰু এটা কথা হ'ল যে 18 বছৰ তলৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে এই ভিডিঅ'টো ট্ৰাই নকৰিব কাৰণ তো ইয়াত জুইটো লগাব লাগে না তো সেইকাৰণে কৈছোঁ যে 18 বছৰ তলৰ ল'ৰা ছোৱালী এইটো ট্ৰাই নকৰিব